ওয়েলকাম জনাইছো অজয় চিনাল ইউটিউব ভিডিঅ'লৈ অল মাই ডিয়াৰ ফ্ৰেণ্ডসকলক। কৰোনা সকলোৱে কৰোনাত আতংকিত হৈ আছে। আজি এটা আপোনালোকক বেলেগ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। টাটা ট্ৰাষ্টৰ ফালৰ পৰা প্ৰস্তুত কৰা এই ভিডিঅ'টি অসমীয়া অভিনেত্ৰী বৰষাৰাণী বাইদেৱে কোভিড-19ক কি প্ৰতিহত কৰিব লাগে সেয়াই জনাইছে। আহকচোন আমি সকলোৱে ভিডিঅ'টো চাওঁ আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ঘৰতে থাকক, সুস্থ থাকক। নমস্কাৰ, মই বৰষাৰাণী বিষয়া। ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বই এতিয়া এক জটিল সমস্যাত আক্ৰান্ত। কোভিড-19 নভেল কৰোনা ভাইৰাছে মানৱ জাতিক দিছে এক ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক ওফৰাই এই যুঁজত জয়ী হ'বলৈ আমি সকলোৱে একেলগে মিলি যুঁজ দিব লাগিব। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য তথা অসমতো এতিয়া এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে। এনেকুৱা হ'ব পাৰে এতিয়াও বহু লোক আছে যাৰ দেহত কোভিড-19ৰ ভাইৰাছ ইতিমধ্যে প্ৰবাহিত হৈছে, কিন্তু তেওঁলোকে গমেই পোৱা নাই। গতিকে আমি আৰু অধিক সতৰ্ক আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব। মনত ৰাখিব, এই ভাইৰাছ কোভিড-19ৰ কোনো প্ৰতিষেধক বা দৰৱ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো লোকৰ যদি জ্বৰ, চৰ্দি, শুকান কাহ বা উশাহ লওঁতে সমস্যাৰ সন্মুখীন হৈছে, তেনেহ'লে পলম নকৰি আপোনালোকৰ অঞ্চলৰ আশাকৰ্মী বা অংগনবাদী কৰ্মীৰ লগত যোগাযোগ কৰক, নহ'লে আপোনালোকৰ ওচৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ বা চৰকাৰী হস্পিটেলৰ লগত যোগাযোগ কৰক। নিজে চিকিৎসক হ'বলৈ চেষ্টা নকৰিব বা কোনো লাইচেন্স নথকা চিকিৎসকৰ দৰৱো সেৱন নকৰিব। ভয় নাখাব, এই ৰোগত আক্ৰান্ত হোৱা বহু সংখ্যক লোক আৰোগ্য হৈ উঠিছে। তাৰ বাবে প্ৰয়োজন সঠিক সময়ত সঠিক চিকিৎসা। কোভিড-19 কেনেকৈ সংক্ৰমিত হয় আৰু এই ভাইৰাছৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব লাগে সেই নিয়মসমূহ আপোনালোকে ইতিমধ্যে জানে, কিন্তু আহকচোন আকৌ এবাৰ উনুকিয়াই লওঁ। এই ৰোগত আক্ৰান্ত কোনো লোকৰ মুখ, নাকৰ পৰা থু বা খেকাৰৰ চিটিকনি প্ৰবাহিত হোৱা কোনো ঠাই বা বস্তু যদি আমি হাতেৰে স্পৰ্শ কৰোঁ আৰু হাত চাফা নকৰাকৈ আমি যদি নাক, মুখ বা চকুলৈ নিওঁ, তেনেহ'লে এই ভাইৰাছ অতি সহজে আমাৰ দেহলৈ সংক্ৰমিত হ'ব পাৰে। সেয়ে সঘনে হাত ধুই থাকিব। চাবোন 20 ছেকেণ্ডৰ বাবে হাতৰ তলুৱা, হাতৰ ওপৰৰ অংশ আৰু নখত ঘঁহি হাত পৰিষ্কাৰ কৰিব। যদি আপোনালোকৰ কাহ বা চৰ্দি হৈছে, তেনেহ'লে মাস্ক বা ৰুমালৰ ব্যৱহাৰ কৰক। লকডাউন মানি চলক। তথাপিও যদি কিবা বিশেষ কাৰণত ওলাই যাবলগীয়া হয়, তেনেহ'লে সামাজিক দূৰত্ব অৰ্থাৎ 1 মিটাৰৰ ব্যৱধান ইজনৰ পৰা আনজনৰ মাজত ৰাখিবলৈ চেষ্টা কৰিব। এইখিনিতে আৰু এটা কথা কওঁ, ইণ্টাৰনেট যথেষ্ট শক্তিশালী মাধ্যম। এনে পৰিস্থিতিত ফেচবুক বা হোৱাটছএপৰ জৰিয়তে আমি বিভিন্ন ভিডিঅ' বা তথ্য লাভ কৰোঁ। মোৰ অনুৰোধ, কোনো উৰা বাতৰি বা ভুল তথ্যক বিশ্বাস নকৰিব। সতৰ্ক আৰু সাৱধান হৈ কোভিড-19ৰ পৰা নিজকে আৰু নিজৰ পৰিয়ালৰ সকলোকে সুৰক্ষিত ৰাখক। এই তথ্যসমূহ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুযায়ী ৰাইজৰ সেৱা অৰ্থে টাটা ট্ৰাষ্টে আগবঢ়াইছে। ধন্যবাদ। আৰু ঘৰতে থাকিব, সুস্থ থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব।